হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে নতুন এপ্লাই আৰম্ভ কৰা হৈছিল, কিন্তু ইয়াৰ এপ্লাই কৰাৰ সময়সীমা ইতিমধ্যে উকলি গ'ল আৰু সেইবাবে বহুতে এপ্লাই কৰিব নোৱাৰিলে আৰু কিছুমানে ইয়াৰ এপ্লাই আহিছে বুলি গমেই নাপালে। সেইবাবে চৰকাৰে লাষ্ট ডেটটো 20 অক্টোবৰ তাৰিখলৈকে বঢ়াই দিলে। কেনেকৈ এপ্লাই কৰিব আৰু কোনসকল লোকে ইয়াতে এপ্লাই কৰিব পাৰিব, কোনসকলে নোৱাৰিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, এইবিলাক সকলো জনাম এই ভিডিঅ'টোত। মাত্ৰ আপোনালোকে ভিডিঅ'টো চাব লাগিব লাষ্টলৈ। সেইবাবে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আবেদন কৰিবৰ বাবে আপোনাৰ কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব? আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। অৱশ্যে 2 লাখ বাৰ্ষিক আয় থকা লোকসকলকে অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। বাৰ্ষিক আয় 4 লাখ টকাৰ কম। ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টৰ, ৰেল কৰ্মচাৰী, দৈনিক মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। এতিয়া আহিছোঁ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড, ভোটৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় ফোন নম্বৰ। ইয়াৰ বাবে আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব, যিখনক ফৰ্ম চি বুলি কোৱা হয়। এইখন আপুনি ৰেচন কাৰ্ডৰ দোকানত অথবা এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতো এই ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আহিছোঁ কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিব লাগিলে আপুনি ফৰ্ম চিখন ফিল আপ কৰি আপুনি ৰেচন কাৰ্ডৰ দোকানত জমা দিলেই হ'ল। ইয়াত কোনো অনলাইন প্ৰচেছত নহয়। সোনকালে ৰেচন কাৰ্ডখন এপ্লাই কৰি লওক, নহ'লে অৰুণোদয় এপ্লাই কৰিব নোৱাৰিব, কাৰণ অৰুণোদয় ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব।